পরম ব্রহ্ম কৃষ্ণ নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমাৰ গাঁৱৰ বৰ্ণাঘৰ বাৰ্ষিক সভা আছে, তো তালৈ বুলি ওলাইছোঁ আৰু কি হয় সকলোবোৰ দেখাম। আৰু ৰাতিলৈ বাকী ভাওনা আছে, তো ভাওনাটোত যিমান পাৰোঁ সিমানটো দেখাম। আৰু তো শেষলৈকে চাই দিব ভাওনাৰ নাম কি, কোনে কি লৈছে সকলো দেখাই থাকিম। তো বলক তেতিয়াহ'লে নামঘৰতে লগ পাই আছোঁ। বৈকুণ্ঠৰ পাৰিষদৰ ভকত বৈষ্ণৱবৃন্দ, শ্ৰদ্ধাৰ গংগাচৰ আইসকল আৰু দেশৰ ভৱিষ্যত ধৰণী মৰমৰ যুৱক যুৱতীসকল, আপোনালোকৰ আজ্ঞা মানি আমি এই বিকৰ্পণ কাৰ্য কৰিবলৈ আগবাঢ়িছোঁ। ভগৱত ক্ষমা কৰিব। A few moments later.
প্রবেশনী সিধুরা মান একদম আমি সম্পূর্ণ অপরাধ পরম ব্রহ্ম কৃষ্ণ হে ভকত বৎসল করে ব্রহ্মারী মানব পুত্র রূপে জন্ম লাভ করে জগত তজনামে গুণানু কীর্তন করে ফুরিছ এই সংসারের মাঝে অদ্ভুত লাগে ভাবি বিমুখিত হও কল্পনা করে তবু কি মানবী জনমে জন্ম লাভ করে তুমি সেই অন্ধকারে কারাগারে সৈন্য কৰিছিলা তুমি মাতৃৰ হৃদয়ে শৈশৱৰে পৰা না না লীলা কৰি তুমি এই জগতৰ ত্ৰাণ কৰ্তা ৰূপে তুমি সলাবিলা চলাবে সেই প্ৰভু কৰুণাময় সেই নিকিম নাৰদকে তোমাৰ কৰুণাৰ পৰা কেতিয়াও বঞ্চিত নকৰিব প্ৰভু শেষ প্ৰভু এক চিত্তে নাৰদে তোমাৰ চৰণ কমলত কৰিছো কৰজোৰে মিনতি ঈশ্বৰ বিগ্ৰহ অনধি ৰুধিৰ গোবিন্দ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড যেতিয়া নিদ্ৰাত নিমগ্ন হয় তেতিয়াই তেওঁ এক মন আৰু এক ধ্যানে চিন্তা কৰে মোক ভকতৰ উপকাৰী হে দয়াময় ভক্তৰ সহায়ৰ হেতু জোৱাৰাই কিয় আগবাঢ়ি সন্দেহ আছে নেকি কিবা সুদামাৰ ভক্তিৰ ওপৰত সন্দেহ সুদামাৰ ওপৰত সন্দেহ কৰা মানে মোৰ নিজৰ ওপৰত সন্দেহ কৰা হ'ব ৰুক্মিণী নাচ তেন্তে তেওঁৰ ওপৰত আপুনি আপোনাৰ কৃপাদৃষ্টি বৰ্ষণ কৰা নাই কিয় মই সুদামাৰ দুখ দূৰ কৰিবলৈ সদা প্ৰস্তুত কিন্তু কিন্তু কি নাচ কিন্তু সুদামাই যে সেই সুযোগ মোক আজি পৰ্যন্ত দিয়া নাই Hey, what? Sorry, what?
ভাওনা চাই আহিলোগৈ তো কেনেকুৱা কি হ'ল নাজানো বাৰু তো যদি ভিডিঅ' চাই ভাল পালে প্লিজ লাইক এটা কৰি দিবা কমেণ্ট কৰি জনাব ভিডিঅ' চাই কেনেকুৱা লাগিলে আৰু শ্বেয়াৰ কৰিব যিমান পাৰে বন্ধু বান্ধৱীৰ হাতত আকৌ নতুন এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই আৰু চেনেলটো যিসকলে নতুনকৈ আহিছে তো সকলোৱে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব